নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল জেলমেল জোনাকৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই জালি কোমোৰা খাৰৰ এটা সুন্দৰ ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেচিপিটোৰ বাবে আমাক প্ৰথমে লাগিব কেইটামান বগা সৰিয়হ, অকণমান পিচি লোৱা নহৰুখিনি একেবাৰে মিহি হ'ব নালাগে, এটা মধ্যমীয়া আকাৰৰ পিঁয়াজ, এখিলা তেজপাত আৰু দুটা শুকান জলকীয়া। এতিয়া জালি কোমোৰা এটা ধুনীয়াকৈ পৰিষ্কাৰকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত এটা কুকাৰত অলপ সৰিয়হৰ তেল গৰম হ'বলৈ দি গোটা সৰিয়হখিনি অলপ ফুটাই ল'ম। এতিয়া আমি কাটি লোৱা পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। তাৰপিছত আমি পিচি লোৱা নহৰুখিনি তাত দি লৰাই থাকিম। এতিয়া আমি শুকান জলকীয়া আৰু তেজপাত খিলা দুটুকুৰা কৰি দি দিম। আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেনেহ'লে কেঁচা জলকীয়াও দি দিব পাৰে। এতিয়া আমি ইয়াতে কাটি লোৱা কোমোৰাখিনি দি দিম। তাৰপিছত আমি সোৱাদ অনুসৰি অকণমান নিমখ আৰু অলপ হালধি দি এইখিনি ধুনীয়াকৈ লৰাই দিম। এনেদৰে কিছু সময় লৰাই থকাৰ পিছত আমি ইয়াতে অকণমান চেনি দি দিম। এতিয়া আমি ইয়াতে প্ৰায় ডাঙৰ চামুচেৰে 2 চামুচ কলাখাৰ দি এইখিনি ভালদৰে লৰাই দিম। ইয়াৰ সলনি আপোনালোকে খোৱা ছ'ডা ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি ইয়াতে একেবাৰে কম পৰিমাণে পানী দি কুকাৰটোৰ ঢাকনিখন লগাই 4টা চিটি মাৰিবলৈ থৈ দিম। চাৰিটা চিটি মৰাৰ পিছত ঢাকনিখন গুচাই লৈ পানীখিনি অলপ কমি যোৱালৈকে এইখিনি লৰাই থাকিম। এয়া আমাৰ জালি কোমোৰাৰ খাৰ হৈ গ'ল। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।